হেল্ল' এভৰিৱান, মই ডিম্পলে আপোনালোকক মোৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি নৱমী, আমি এয়া পূজা চাবলৈ যাবলৈ ওলাইছোঁ। ওলাই মেলি ৰেডি হৈ গ'লোঁ। আজি আমাৰ বৌহঁতো আহিছে, আমাৰ এওঁ ককায়েক, বৌ আৰু ভতিজাটো। আমি একেলগে চব পূজা চাবলৈ ওলাইছোঁ। এয়া আমি গোটেইখিনি একেলগে খোজকাঢ়ি পূজা চাবলৈ আহিছোঁ। এনেদৰে একেলগে পূজা চাবলৈ অহা মজাটোৱে বেলেগ নহয় জানো। এয়া আমি প্ৰথমখন পূজা মণ্ডপত সোমাইছোঁ। আমি যাওঁতে যিমান কেইখন পূজা মণ্ডপ পাইছোঁ, প্ৰত্যেককেইখনতে সোমাই পেলাই সেৱা কৰি আহিছোঁ। কাৰণ ইয়াত ইমান ভিৰ নাই, ধুনীয়াকৈ আমি মাক দৰ্শন কৰিব পাৰিছোঁ। আৰু সেৱা কৰি এয়া আমি ছেকেণ্ডখন পূজা মণ্ডপত সোমাইছোঁ। এয়া আমাৰ এওঁলোক এইকণৰ পৰা চাই আছে। আমাৰ পোৱালি এয়া বাপেকক এয়া দেখুৱাইছে বেলুন লাগে। পূজাত আৰু বেলুন নল'লে হ'ব জানো? বেলুনৰ অবিহনেতো পূজা আধৰুৱা নহয় জানো। এয়া আমাৰ পোৱালীয়ে পূৰা বেলুন লৈ হাতত বান্ধি লৈ পূৰা দেউতাকৰ লগত গৈ আছে। এয়া আমি তৃতীয়খন পূজা মণ্ডপত সোমাইছোঁ। ইয়াত বনাইছে চন্দ্ৰয়ান। চাওকচোন, মাক ইমান ধুনীয়াকৈ বগা সাজেৰে সজাইছে। সঁচাকৈ দেখিবলৈ বহুত ধুনীয়া লাগিছে। আৰু এনেও বগা ৰংটো ভালেই লাগে নহয় জানো। এয়া আমাৰ ল'ৰাই বেলুনটো চাই আছে। এয়া চন্দ্ৰয়ানৰ সকলোবোৰ ইয়াত ধুনীয়াকৈ দেখাইছে। ইয়াৰ পাছত আমি যাম ঠাকুৰবাৰীলৈ। এতিয়া মানুহৰ ভিৰ আৰম্ভ হৈ গ'ল। এয়া বেলুন আকৌ দেখিলে, আমাৰ ভতিজাটোৱে লোৱা নাছিলে কাৰণে আকৌ সিও এটা লৈ ল'লে। এয়া চাওকচোন, মানুহ কিমান ভিৰ। ঠাকুৰবাৰীত যে আমি সোমাবই নোৱাৰিলোঁ, ইমানেই মানুহ আছিল। সেইকাৰণে ভাবিলোঁ ফুচকাকে খাই লওঁ। ফুচকা দেখি মুখৰ লোভৰ পানী পৰিল আৰু খাবতো লাগিবই নহয় জানো। সেয়া খাই ল'লোঁ। ফুচকা চুচকা খাই আমি আকৌ এতিয়া যাম গড়ালি ফালে। মানুহ চাওকচোন কিমান ভিৰ। সেইকাৰণে আমি ঠাকুৰবাৰীত নোসোমালোৱে। এতিয়া আমি চিধা চিধি গড়ালিলৈ গৈছোঁ। আমাৰ পোৱালিক আকৌ কোচত ল'বলৈ ল'লোঁ, কোচত নুঠে। সেইকাৰণে ককায়েকৰ লগত বোলে খোজকাঢ়ি যায়। এয়া ককায়েকক ধৰি ধৰি খোজকাঢ়ি গৈ আছে। আমি বিক্ৰমহঁতকো লগ পালোঁ। এয়া লগ পাই আমি গোটেইখিনি একেলগে এতিয়া গৈ আছোঁ ৰূপহীয়ালিলৈ। ৰূপহীয়ালি পূজা মণ্ডপটো খুব ধুনীয়াকৈ সজাইছে। আপোনালোকক দেখাইছোঁ বাৰু, ইমান ধুনীয়াকৈ সজাইছে। পোৱালিহঁতে পূজাত খেলা বস্তু কিনোতে হাতত ল'বলৈ জেগা নাইকিয়া হৈছে। এইবাৰ আকৌ দোকান দেখি আকৌ এইবাৰ বেলুন লাগে। সেইকাৰণে আগতীয়াকৈ কৈছোঁ, বস্তু ল'ম কিন্তু কেৰি বেগ দিব লাগিব। সেয়া কেৰি বেগ দিলে আমি ভৰাই মেলি এতিয়া আমি আকৌ যাবলৈ লৈছোঁ ষ্টেচনলৈ। এয়া আমাৰ খুৰাক আৰু ভতিজাক খোজকাঢ়ি গৈ আছে। মোমাই ভাগিন এয়া গৈ আছে ভাগে ভাগে। মই আৰু বৌ এয়া আমি আহি আছোঁ। আমি পালোহি ষ্টেচনত। যোৰহাটৰ পূজা মন্দিৰবোৰ দূৰে দূৰে হোৱাত আমি আহোঁতে ইয়াত প্ৰায় 11:30মানেই হ'ল। এয়া চাওকচোন, বেলুন কেইটা ইমান ধুনীয়া লাগিছে। ৰাতি এয়া মই আৰু ভাইটি কথা পাতি আহি আছোঁ। এয়া চাওকচোন, ইয়াত ইমান ধুনীয়াকৈ পূজা মণ্ডপটো বনাইছে। ইয়াত বনাইছে ৰাম মন্দিৰ। এয়া ৰামৰ সৰুকালৰ পৰা সকলোখিনি দিয়া আছে। এয়া আমি এতিয়া ভিতৰলৈ সোমাম। এওঁ আহি মোক কৈছেহি ভিতৰতো বহুত ধুনীয়াকৈ বনাইছে, ব'লা আহা। এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। এয়া চাওকচোন, ভিতৰতো ইমান ধুনীয়াকৈ বনাইছে আৰু মাক যে ইমান ধুনীয়াকৈ বনাইছে আৰু সজাইছে নহয়, আপোনালোকে যে চায়েই থাকিব মন কৰিব। এইভাগ পূজাই আমি শেষ চালোঁ। আমি আৰু নগ'লোঁ আৰু, কাৰণ ল'ৰাটোক লৈও আৰু কিমাননো ঘূৰিম নহয় জানো। এয়া চালোঁ আৰু ভাল লাগিলে। এইখন বহুত ধুনীয়াকৈ বনাইছে। ইয়াৰ পাছত আমি এতিয়া যাম খাবলৈ, মাত্ৰ খোৱা হোৱাই নাই। এতিয়া ন' এণ্ট্ৰি খুলি দিলে, সেইকাৰণে আমি গাড়ীতে আহিব পাৰিছোঁ।
এয়া আমাৰ ঘৰৰ ওচৰতে হোটেলখন আছে, সেইকাৰণে আমি এইখনতে খাওঁ বুলি ভাবিলোঁ, কাৰণ ভাল লাগিব এইখন ঘৰৰ ওচৰতো। আগতেও খাইছোঁ, এইখনত খানাবোৰো ভাল। এয়া আমি আহি পালোহি হোটেলত। পূজা বুলি সকলোৱে মিলি এসাঁজ খালোঁ। এয়া আমাৰ ল'ৰাহঁতে ফ্ৰেঞ্চ ফ্ৰাইজ খাই আছে। এয়া ভাত পানী খালোঁ আৰু এইবোৰ নেদেখালোঁ। খাই মেলি আমি এয়া ঘৰলৈ খোজকাঢ়ি ৰাতি 1টা বজাত ন খাই বৈ কেনেকুৱা লাগিলে নৱমী? এয়া খাই বহুত ভাল লাগিলে আজি খাই পেলাই বহুত দিনৰ মই আমি এনজয় কৰিছোঁ ন। কেতিয়া পাম ঠিক নাই আৰু এবছৰলৈ গ'ল আৰু মজা লাগিলে মজা। দাদা কেনেকুৱা লাগিলে? বঢ়িয়া লাগিলে, বঢ়িয়া 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 নে? বঢ়িয়া লাগিছে, বহুত ভাল লাগিছে, বহুত এনজয় কৰিলোঁ ন আমি। আমি একেলগে পুৰা ঘূৰিলোঁ, খালোঁ, ফুৰিলোঁ। মাতা আমি পূজা বিদায় দিলোঁ ন। আমি 7:30 গৈছোঁ, 2টা বজাত আহিছোঁ। আমি মই তাৰপিছতে মোৰ মিছেছ আমি একেলগে পূজা চাই আছোঁ। ৰাতি 2টা বজাত আহি আছোঁ। 2টা বজাত এটা পাইছে, এটা 2টা বাজিব হ'ল। এতিয়া মানুহ টাউনত আছে তুমি? আকৌ কাইলৈ দশমী চাবলৈ আছে। আমি দশমী চাবলৈ